Hello everyone, welcome back to my YouTube channel. আজি আমি গৈ আছো মা কামাখ্যা মন্দিৰলৈ আৰু আজি বহুতো ভক্তৰ ভিৰ হৈছে। হেল্ল আমি মানে এতিয়া খোজকাঢ়ি আহিছো মেইন গেটলৈকে আৰু মোৰ লগত আৰু ইমান বেছি ধুনীয়া লাগিছে আৰু বহুত বেছি মানুহ আহিছে। আপোনালোক দেখুৱাই চাই থাকিব। এইবাৰ গেটৰ বাহিৰতে চেণ্ডেলবোৰ থৈ ভিতৰত প্ৰৱেশ কৰিব দিয়া হৈছিলে আৰু সেয়েহে আমি ওচৰতে দোকান এখনত আমি দুয়োজনীয়ে চেণ্ডেল কেইযোৰ থৈ দিলোঁ আৰু ইয়াতে বহুত বেছি মানুহৰ ভিৰ হৈ আছে। আৰু আজি আমি প্ৰায় 8মান বজাতে আহিছিলোঁ আৰু এনেকৈ সকলোৰে লগত খোজকাঢ়ি গৈও বহুত বেছি ভাল লাগে আৰু অম্বুবাচী মেলাতো মই যোৱাবাৰো আহিছিলোঁ আৰু এইবাৰো আহিছোঁ আৰু এইবাৰ অহাৰো বহুত বেছি হেঁপাহ আছিলে আৰু আহিলোঁ আৰু আপোনালোকে দেখিছে এতিয়া বহুত মানুহ ঘূৰি আহিছে মানে তেওঁলোক চাগে বহুত ৰাতিপুৱাই গৈছিলে আৰু এতিয়াও বহুত মানুহ গৈ আছে বহুত বেছি ভিৰ হোৱা দেখা গৈছিলে ইয়াতে যেতিয়া আমি বহুখিনি আহি পালোঁ অলপ ভাগৰ লাগিছে আৰু ৰ'দ দিছে চেণ্ডেল নাই যিহেতু আহি আছে মহাদেৱী মহাকালী গৌৰী আৰু আমি প্ৰায় আধা ঘণ্টা 45মান খোজ কঢ়াৰ পিছত আমি মন্দিৰ আহি পাই গ'লোঁ আৰু বহুত বেছি ভাল লাগিছিলে জয় কামাখ্যা মা আৰু ইয়াৰ আগৰবাৰো অম্বুবাচী মেলাত অহা মই এটি ইউটিউবত ভিডিঅ' বনাইছিলোঁ আৰু এইবাৰো বনালোঁ আৰু সেই ভিডিঅ'টো যেনেকৈ এতিয়া স্মৃতি হৈ আছে এই ভিডিঅ'টো স্মৃতি হৈ থাকিব আৰু যদিহে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব চেনেল